বন্ধুসকল কি খবৰ মোৰ ইউটিউব চেনেল টাইমছ অফ ধুবুৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। মই গৈ আছোঁ এতিয়া বিন্নাচৰালৈকে। বিন্নাচৰা হৈছে তোমাৰ ভাৰত বাংলা সীমান্তৰ একেবাৰে শেষ সীমা। গোলগঞ্জৰ পৰা প্ৰায় 15 কিলোমিটাৰ। আপোনালোকে চাই থাকিব বিন্নাচৰাত কেনেকৈ যায়, গোটেই দৃশ্য আপোনালোকে মোৰ এইটো ভিডিঅ'ত চাব পাৰিব। গোলগঞ্জ বজাৰৰ মনসা মন্দিৰৰ কাষেদি যিটো ৰাস্তা গৈছে, সেই ৰাস্তাৰে যোৱাৰ পিছত আপোনালোকে পাব এটি ৰেলৱে কালভাৰ্ট, আৰু ৰেলৱে কালভাৰ্টৰ বাওঁফালে যিটো ৰাস্তা ৰেল লাইনৰ পিনে উঠি গৈছে, সেই ৰাস্তাৰে উঠি যাব আপোনালোকে। আৰু কিছু দূৰ যোৱাৰ পিছত পাব আপোনালোকে গংগাধৰ নৈৰ ওপৰত থকা ৰেলৱে দলং। আৰু এই দলং প্ৰথমতে দলংখনৰ পদপথ ৰাইজৰ কাৰণে মুকলি কৰা নাছিল, যদিও ৰাইজৰ বিপুল দাবীত সেই ৰেলৱে কৰ্তৃপক্ষই পদপথ ৰাইজৰ কাৰণে মুকলি কৰি দিবলৈ বাধ্য হয়। বন্ধুসকল, আমি যিটো বিন্নাচৰালৈকে যাওঁতে তোমাৰ গোলগঞ্জ চহৰৰ কাষেৰে বৈ যোৱা গংগাধৰ নৈৰ ওপৰত থকা ৰেলৱে ব্ৰিজৰ পদপথেৰে আমি যাব লাগিব। আমি এতিয়া আছোঁ সেই ৰেলৱে দলঙৰ ওপৰত। অলপ পিছত আমি পাম লক্ষীমাৰী, এটা জেগা আছে লক্ষীমাৰী গাঁও, এই লক্ষীমাৰী গাঁও পাম। চাই থাকিব। এয়া হৈছে তোমাৰ গংগাধৰ নৈৰ ওপৰত থকা পদপথ, মানে ৰেলৱে দলঙৰ পদপথৰ ওপৰতে আমি বাইকেৰে গৈ আছোঁ। এয়া হৈছে গোলগঞ্জ চহৰৰ কাষেদি যোৱা গংগাধৰ নৈৰ ওপৰত থকা ৰেলৱে দলং আৰু ৰেলৱে পদপথ। আমি ৰেলৱে পদপথৰে আমি গৈ আছোঁ বিন্নাচৰালৈকে। আৰু এই ৰেলৱে দলং পাৰ হোৱাৰ পিছত ঘাটপাৰ নামে এটা জেগা পাব। এই জেগাত কেইটামান দোকান আছে আৰু টোটো ইত্যাদি, টেম্পো ইত্যাদি আপোনালোকে পাব। আৰু সেইবোৰেদি এই অঞ্চলৰ ৰাইজে যাতায়াত কৰে। আৰু কিছু দূৰ যোৱাৰ পিছত পাব এখন শিৱ মন্দিৰ, আৰু শিৱ মন্দিৰখন পাৰ হোৱাৰ পিছত পাব এখন তিনিআলি। আৰু এই তিনিআলিৰ বাওঁফালে আপোনালোকে চিধা গুচি যাব লাগিব বিন্নাচৰালৈকে। আৰু তিনিআলি চিধা গ'লে আপোনালোকে পাব ইণ্টাৰনেশ্যনেল মাৰ্কেট, অৰ্থাৎ গোলগঞ্জ আন্তৰ্জাতিক বন্দৰ। এই বন্দৰেদি দৈনিক শ ট্ৰাক শিল বালি ইত্যাদি বাংলাদেশলৈ আমদানি ৰপ্তানি কৰা হয়। এতিয়া সোমাই যাব লেফ্ট ছাইডত চিধা গ'লে পাব লক্ষীমাৰী বজাৰ। আৰু এয়া হৈছে সেই লক্ষীমাৰী বজাৰ, গোলগঞ্জৰ কাষতে থকা গংগাধৰ নৈৰ সিপাৰে থকা লক্ষীমাৰী বজাৰৰ দৃশ্য। এয়া হৈছে লক্ষীমাৰী বজাৰ। লক্ষীমাৰী বজাৰৰ চিধা পাৰ হৈ আপোনালোকে যাব লাগিব, কোনো ধৰণৰ টাৰ্ণ নকৰিব, চিধা যাব আপোনালোকে। বন্ধুসকল, আমি এতিয়া লক্ষীমাৰী পাৰ হৈ আহিলোঁ। মই যিটো ৰাস্তাত এতিয়া আছোঁ, এই ৰাস্তাটো এটা নৈৰ মাজত আছিলে, ইয়াত নাৱেৰে পাৰ হ'ব লগা আছিলে। কিন্তু যেতিয়া ৰাস্তাটো বনোৱাৰ পিছত এতিয়া আমি বাইক লৈ যাব পৰা হৈছোঁ। এতিয়া কি কথা হ'ল যে ইয়াত কিন্তু নৈৰ গৰাখহনীয়া কিন্তু একেবাৰে ভয়ানক ৰূপ ধাৰণ কৰিছে এইটো অঞ্চলত। ৰাস্তা যিটো তোমাৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে তোমাৰ শিলৰ বান্ধ দিছিলে, পাৰ্কোপাইন দিছিলে, কিন্তু দেখা গ'ল যে সেয়াও যেন নিটিকিল। ক্ৰমাৎ গৰাখহনীয়া ধ্বংস কৰি আছে এইটো অঞ্চল। এতিয়া এইটো ঠাইৰ নাম হৈছে ডিমাকুৰি। ইয়াত নৈ আছিল, কিন্তু ৰাস্তা বনোৱাৰ ফলত নৈখন বৰ্তমান শুকাই গৈছে। এয়া হৈছে ডিমাকুৰি বুলি কোৱা হয়। আৰু এতিয়া আপোনালোকে পাব নালিয়া, অৰ্থাৎ ভাৰত বাংলা সীমান্তৰ নালিয়া বজাৰ। যথেষ্ট জনবসতিপূৰ্ণ, ঘনত্ব বহুত বেছি ইয়াত। এয়া হৈছে নালিয়া বজাৰ। আপোনালোকে চাই আছে নালিয়া বজাৰৰ দৃশ্য। আৰু এই নালিয়া বজাৰৰ চিধাকৈ আপোনালোকে সোমাই যাব, কোনো টাৰ্ণ কৰিব নালাগে, চিধা আপোনালোকে সোমাই যাব বিন্নাচৰালৈকে। কোনো ধৰণৰ মুভিং কৰিব নালাগে, সোঁফাল বাওঁফাল কৰিব নালাগে, চিধাকৈ যাব আপোনালোকে সেইফাললৈ। এয়া আপোনাৰ যিটো ৰাস্তাৰে গৈ আছে, সেই ৰাস্তাৰ সোঁফালে অৰ্থাৎ ৰাইট ছাইডত আছে বাংলাদেশ বৰ্ডাৰ। আৰু এয়া হৈছে ভাৰত বাংলা সীমান্তৰ বেৰভাঙি বজাৰ। ইয়াত বেৰভাঙি বজাৰৰ গাঁও পঞ্চায়তৰ অফিচ কাষতে আছে। এইটো পাৰ হ'লে আপোনালোকে পানী যোগান আঁচনি পাব। বন্ধুসকল,
আমি গৈ আছোঁ বিন্নাচৰা গোলগঞ্জৰ পৰা বিন্নাচৰালৈ স্কুটিলৈ যাত্ৰা আৰম্ভ কৰিছোঁ মোৰ পিছপিনে চিধাকৈ যিটো ব্ৰিজ চাই আছে এইটো হৈছে বৰ্ডাৰৰ ব্ৰিজ আৰু সিফালে আছে বাংলাদেশ আমি এতিয়া যাম ভাৰত বাংলা সীমান্ত একেবাৰে শেষ সীমা যাক কোৱা হয় বিন্নাচৰা বুলি এখন গাঁও আছে সেই বিন্নাচৰা গাঁৱত আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেল টাইমছ অফ ধুবুৰী আকৌ কৈছোঁ মোৰ পিছপিনে চিধাকৈ যিটো তোমাৰ ব্ৰিজ চাই আছে এইটো হৈছে বাংলাদেশৰ ব্ৰিজ ইয়াত বৰ্ডাৰ আছে ফেন্সিং আছে তোমাৰ মই আছোঁ এতিয়া বিন্নাচৰা পোৱাৰ আগে আগে যিটো তোমাৰ ব্ৰিজ আছে সেই ব্ৰিজৰ ওপৰত বন্ধুসকল আমি বেৰভাঙি পাৰ হ'লোঁ এতিয়া বিন্নাচৰা পামেই আৰু আমাৰ চিধাকৈ পিছপিনে আছে তোমাৰ বাংলাদেশ বৰ্ডাৰ এতিয়া ব্ৰিজ পাইছোঁ আমি এতিয়া চিধাকৈ যিটো আপোনালোকে চাই আছে ইফালে তোমাৰ বাংলাদেশ বৰ্ডাৰ হয় আমি বৰ্ডাৰৰ কাষৰ ৰাস্তাৰে অলপ দূৰত তোমাৰ মিনিমাম 500 মিটাৰ দূৰত যিটো তোমাৰ ৰোড আছে সেই ৰোডেৰে গৈ আছোঁ তোমাৰ বিন্নাচৰালৈকে বন্ধুসকল আপোনালোকে চিধাকৈ যাব কোনো ধৰণৰ টাৰ্ণ কৰিব নালাগে বিন্নাচৰালৈ যাবলৈ আৰু ইয়াত চাব পাৰিব মানুহে ৰাস্তাত ধান শুকাই দিছে বিভিন্ন ধৰণৰ যিহেতু এই অঞ্চলখন যথেষ্ট নামনি অঞ্চল আৰু এয়া হৈছে বাংলাদেশ বৰ্ডাৰ সন্মুখত বাংলাদেশ আৰু এয়া হৈছে বাংলাদেশৰ ফেন্সিং যেটো কোৱা হয় একেবাৰে কটকটীয়া ফেন্সিঙৰ ব্যৱস্থা আছে এই অঞ্চলত এয়া হৈছে বাংলাদেশৰ ফেন্সিং অৰ্থাৎ বৰ্ডাৰৰ যেটো ফেন্সিং কাইটিয়া তাৰৰ বেৰ এতিয়া কাইটিয়া তাৰৰ বেৰৰ যেটো ৰাস্তা আছে এইটো পাৰ হৈ পেলাই আমি সোমাই যাম বিন্নাচৰা বজাৰলৈ আমি তোমাৰ বেৰভাঙি পাৰ হৈ পেলাই বিন্নাচৰা গাঁও এখন পাইছিলোঁ বিন্নাচৰা বৰ্ডাৰৰ কাষেৰে আমি এতিয়া আহিলোঁ বিন্নাচৰা বজাৰলৈকে এয়া হৈছে বিন্নাচৰা বজাৰ এয়া হৈছে ভাৰত বাংলা সীমান্তৰ একেবাৰে শেষ বজাৰ বিন্নাচৰা বজাৰ আপোনালোকে চাই আছে আমি যিটো থকা জেগাত আহিছিলোঁ বিন্নাচৰা বজাৰ আৰু এইটোৱে হৈছে সেই ভাৰত বাংলা সীমান্তৰ একেবাৰে সীমাত থকা বিন্নাচৰা বজাৰ আৰু এয়া হৈছে একেবাৰে শেষ সীমা ইয়াত গৰাখহনীয়াই একেবাৰে ভাৰতৰ ভূমি একেবাৰে তছনছ কৰি পেলাইছে একেবাৰে বাংলাদেশৰ গাতে লাগি আছে এইটো অঞ্চল চৰ বিন্নাচৰা বুলি কোৱা হয় ইয়াত একেবাৰে গৰাখহনীয়া ৰাস্তা ঘাট সকলো তছনছ কৰি পেলাইছে চৰকাৰে ইয়াত বাঁহ পুতি আছে এতিয়া গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে কিন্তু কেইবাটাও গাঁও ইতিমধ্যে এই অঞ্চলৰ পৰা যা গ'ল আৰু এই নৈৰ সিফালে আছে বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ধনীৰামপুৰ আপোনালোকে চাই আছে নৈৰ গৰাখহনীয়াৰ কাম কৰা দৃশ্য ইয়াত একেবাৰে ভাৰত বাংলা সীমান্তৰ শেষ সীমা বন্ধুসকল আহি পালোঁ ভাৰত বাংলা সীমান্তৰ একেবাৰে শেষ বিন্নাচৰালৈ গোলগঞ্জৰ পৰা 15 কিলোমিটাৰ দূৰ আমি স্কুটি লৈ আহিছোঁ আৰু মোৰ পিছপিনে চিধাকৈ যিটো গাঁও আছে এইটো হৈছে বাংলাদেশৰ কুৰিগ্ৰামৰ ধনীৰামপুৰ বুলি কোৱা হয় আৰু মই আছোঁ বৰ্তমান একেবাৰে ভাৰতৰ সীমাত মোৰ সন্মুখতো বাংলাদেশ পিছপিনেও বাংলাদেশ চাৰিওফালে বাংলাদেশ মই আছোঁ ভাৰতৰ ভূমিত আৰু ইফালে এটা গাঁও আছে নাম হৈছে চাটঘৰিপাৰা বুলি কোৱা হয় বিন্নাচৰাৰ এটা অংগ গৰাখহনীয়াৰ ফলত এয়া তোমাৰ ভাৰত ভূমিৰ পৰা বিচ্ছিন্ন হোৱাৰ পথত কিন্তু এয়া এতিয়া বৰ্তমান গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে বাঁহ পুতি আছে কিন্তু ইয়াৰ কাম কৰিবনে নাই নাজানো আৰু বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেল টাইমছ অফ ধুবুৰী আৰু মোৰ পিছপিনে চিধাকৈ চাব কিন্তু এয়া হৈছে বাংলাদেশৰ কুৰিগ্ৰাম ইয়াত কোনো বৰ্ডাৰ ফেন্সিং নাই মাজেৰে গংগাধৰ নৈ বৈ গৈছে আৰু বন্ধুসকল ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ চাই আছে এই ভিডিঅ' ছাবস্ক্ৰাইব কৰিব ধন্যবাদ